সো এইটো আছে Redmi 7 ৰ মেইন বক্সটো। তো আপোনালোক আজি বক্সটো আনবক্সিং কৰি নেদেখুৱাও, কাৰণ মই এই বক্সটোৰ যিবোৰ ভিতৰত আছিল সকলোবোৰ আগতে মই ওলাইছো, আনবক্সিং কৰিছো 3 মাহ মান আগতে। কাৰণ এই মোবাইলটো মই ল'ব 3 মাহ মান হ'ল। তো 3 মাহৰ পৰা এই মোবাইলটো ইউজ কৰি আহিছো, কি কি সমস্যাত পৰিছো আৰু কি কি মোবাইলটোৰ ভাল গুণ আছে, কি কি বেয়া গুণ আছে, সকলোবোৰ কম এই ভিডিঅ'টোত। তো ভিডিঅ'টো একেলগে চাই থাকিব। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বলক আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক প্ৰথমতে ইয়াৰে বক্সটো দেখুৱাই লৈছোঁ। তো ইয়াতে পাব আপোনালোকে Redmi 7 বাই Xiaomi, আৰু ইয়াতে যিটো প্ৰাইচ হয়, ইয়াতে প্ৰাইচ আছে 9,999। তো ইয়াতে এইটো লেখাই আছে, তো আপোনালোকক চেক কৰি জনাব মোক কিমান চলি আছে। তো এইটো হৈছে 2GB ৰেম আৰু 32GB ইণ্টাৰনেল মেমৰি। তো ইয়াতে ওপৰত যদি চাবলৈ যাওঁ, প্ৰথমতে পাব Redmi 7 আৰু ইয়াতে আছে Snapdragon 632 প্ৰচেছৰ। আৰু তাৰপিছত পাব আপোনালোকে এইটো যিটো ডিছপ্লে হয়, ডিছপ্লেটো পাব 15:9 cm HD+ ডিছপ্লে হয়। আৰু লগতে আপোনাৰ পাব এইটো নচ ডিছপ্লে হয়, মানে ইয়াতে যিটো নচ হয় এইটো ৱাটাৰ ড্ৰপ নচ হয়। তো এইটো চাই লওক। তো তাৰপিছত আপোনালোকে পাব ইয়াতে 4000 mAh বেটাৰী। তাৰপিছত আপোনালোকে পাব AI ডুৱেল কেমেৰা। বেকফালে আছে 12+2 মেগাপিক্সেল ডেপথ চেন্সৰৰ কাৰণে, আৰু আগফালে আছে 8 মেগাপিক্সেল। ইফালে যদি আপোনালোকক দেখুৱাও, তো ইয়াতে পাব 3টা কালাৰৰ। ইয়াতে পাব ব্লেক কালাৰ আৰু লগতে ব্লু, আৰু এটা আছে লুনাৰ ৰেড। মই লৈছো লুনাৰ ৰেড। তো এইটো আছে লুনাৰ ৰেড। তো দেখিবলৈ পাইছে এইটো হৈছে মোৰ মোবাইলটো, এইটো লুনাৰ ৰেড। তো আপোনালোকক মোবাইলটো দেখুৱাব পৰা নাই, তাৰ কাৰণে চৰি। তো এইখিনিয়েই বক্সটোত। তো এতিয়া আপোনালোকে এই মোবাইলটো ল'ব নে নলয়। তো প্ৰথমতে কৈ লৈছো, আপোনালোকে যিটো ইয়াত প্ৰচেছৰ আছে 632, তো এইটো ইমান ভাল প্ৰচেছৰ হয় আৰু নহয়ও। তো যদি আপোনালোকে গেম খেলে, পাবজি বা এনেকুৱা ফ্ৰী ফায়াৰ এনেকুৱা যদি হাই লেভেল গেমবোৰ খেলিম বুলি ভাবিছে এই মোবাইলটোত, তো ইমান এটা ভাল আপোনালোকৰ পাৰফৰমেন্স নাপাব ইয়াতে, কাৰণ 2GB ভেৰিয়েণ্টত ইমান আপোনালোকে ইয়াত হাই স্পীড গেম খেলিব নোৱাৰিব। তো মই এতিয়া যিটো মানে প্ৰমাণ পোৱাইছো, তো মই ফ্ৰী ফায়াৰ খেলো, তো মাজে মাজে খেলো ফ্ৰী ফায়াৰ। তো ফ্ৰী ফায়াৰটো ইমান লেগ নকৰে, কাৰণ সেইটো ইমান মানে হাই লেভেলৰ গেম নহয়। তো 2GB আৰামছে চলি যায়। পাবজি মোবাইলৰ দৰে আপোনালোকে হাই লেভেলৰ গেম খেলিব বিচাৰিছে এই মোবাইলটো, তেতিয়াহ'লে আপোনালোকে এই মোবাইলটো পাৰ্চ নকৰিব। তো কৰক আপোনালোকে 3GB 4GB ভেৰিয়েণ্টটো আপোনালোকে পাৰ্চ কৰক এইটো। তো নেক্সট আহে কেমেৰা। তো কেমেৰা আছে বেয়া এটা কোৱালিটি দিয়া নাই, দুটা কেমেৰা দিছে পিছফালে আৰু আগফালে দিছে এটা। আগফালেটো আছে 8 মেগাপিক্সেল, তো পিছফালে আছে 12 মেগাপিক্সেল আৰু 2 মেগাপিক্সেল ডেপথ চেন্সৰৰ কাৰণে। তো এতিয়া যদি আপোনালোক কেমেৰা পাৰফৰমেন্সৰ কথা কওঁ, তো আপোনালোকক চেম্পলবোৰ পিছত দেখুৱাই আছো। তো প্ৰথমতে কৈ লওঁ ইয়াৰ বেক কেমেৰাটোৰ কথা। তো যিটো নৰ্মেল কেমেৰা হয় 12 মেগাপিক্সেলৰ, সেইটো যদি চাই আপোনালোকে, সেইটো ইমান এটা বেয়া কোৱালিটি নহয়, ধুনীয়া কোৱালিটি ইয়াতে পাৰফৰমেন্স কৰে। তো তাৰ লগত যিটো ডেপথ চেন্সৰ দিয়া আছে 2 মেগাপিক্সেল, সেই 2 মেগাপিক্সেলটো যদি আপোনালোকে যেতিয়া এতিয়া ল' লাইটত ইমান কথা নাই বাৰু, যদি আপোনালোকে ৰ'দ দিয়াত যদি আপোনালোকে ফটোগ্ৰাফী কৰে, প্ৰৰ্ট্ৰেইট মড ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ এই মোবাইলটো মই ৰিকমেণ্ড নকৰোঁ। কাৰণ আপোনালোকে যদি প্ৰৰ্ট্ৰেইট মড ভাল পায়, বেলেগ এটা মোবাইল পাৰ্চ কৰক। তো এই মোবাইলটোত মই 3 মাহ মান ইউজ কৰিছোঁ। যেতিয়া মই প্ৰৰ্ট্ৰেইট মড মানে ৰ'দত প্ৰৰ্ট্ৰেইট মড ফটো তোলো, তেতিয়া এই মোবাইলটো মানে শ্ল' হৈ যায়, আৰু যদি চুইচ অফ কৰি নেদাও মানে মোবাইলটো মানে নচলা হৈ যায়, টাচ নোহোৱা হৈ যায়। তো এইটো কিয় হৈছে গম নাপাওঁ, হয়তো যিটো মানে আগন্তুক ইয়াৰে আপডেট হ'ব, এই আপডেটত যাতে ভাল কৰি দিয়ে তাৰে মানে কামনা কৰিছোঁ। তো বাকী যদি দেখা যায়, ইয়াতে যিটো কেমেৰাটো ধুনীয়া পাৰফৰমেন্স কৰে, ভিডিঅ'তে হওক বা কেমেৰাতে হওক। আৰু ভিডিঅ'ৰ কথা যদি কয়, আপোনালোকে বেক কেমেৰা পাব 720p HD আৰু ফুল HD 180p ৰেকৰ্ডিং কৰিব পাৰিব। তো মই যিটো ৰেকৰ্ডিং কৰিছোঁ এইটো হৈছে 720p। তো আপোনালোকে কমেণ্ট কৰি জনাওক এই কোৱালিটিটো কেনেকুৱা লাগিছে। তো আগফালে আপোনালোকে চেম পাব 720p আৰু 180p আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰিব। কিন্তু আগতটো আছে 8 মেগাপিক্সেল। তো 8 মেগাপিক্সেল ইমান 180p ভাল মানে কোৱালিটি নিদিব। তো আপোনালোক 720p বেষ্ট হ'ব। তো মইতো বেক কেমেৰাটো 720p কৰি আছোঁ। তো আপোনালোকে জনাওক কেনেকুৱা পাইছে। তো এতিয়া যদি আহি যায় বেটাৰীৰ কথা, তো বেটাৰী হৈছে 4000 mAh বেটাৰী আছে। তো বেটাৰীটো ইমান এটা বেয়া কোৱালিটি নহয়, ধুনীয়া বেটাৰী বেকআপ দিয়ে। তো যদি আপোনালোকে গেম চেম নেখেলে, অকল যদি আপোনালোকে যদি গান বা ভিডিঅ'বোৰ চাই, তেনেহ'লে আপোনালোকে দুদিন আৰামছে গুচি যাব আপোনালোকৰ মোবাইলটো চাৰ্জ নিদিয়াকৈ। যদি আপোনালোকে গেম খেলে হাই লেভেল, যেনেকুৱা পাবজি বা ফ্ৰী ফায়াৰে হওক, তেনেকুৱা যদি গেম খেলে, মই যিহেতুকে ফ্ৰী ফায়াৰ গেম খেলোঁ এই মোবাইলটো 2GB ভেৰিয়েণ্টত, ইয়াতে আছে 4000 mAh বেটাৰী। তো যদি মই দিনটো মানে ফ্ৰী ফায়াৰ খেলোঁ, তো আজিলৈকে বাৰু দিনটো খেলি পোৱা নাই ফ্ৰী ফায়াৰ। তো যদি মই কথাটো কৈছোঁ, যদি দিনটো ফ্ৰী ফায়াৰ খেলোঁ, তেতিয়াহ'লে আপোনালোকে নিশ্চয় মোবাইলটো একদিন বেকআপ পাব। কাৰণ ফ্ৰী ফায়াৰ হওক বা যিবোৰ হাই লেভেল গেম হয়, সেইবোৰ বহুতো মানে বেটাৰী খায়। তো আপোনালোকে যদি নৰ্মেল ইউজাৰ হয়, তো আপোনালোকৰ ধুনীয়া বেটাৰীটো কোৱালিটি ধুনীয়া পাব। তো তাৰ পিছত আহে যদি আপোনালোকে স্ক্ৰীন 3.9 cm ইয়াতে স্ক্ৰীন পাব, স্ক্ৰীনটো ধুনীয়া। তো ইয়াতে ৱাটাৰ ড্ৰপ আপোনালোকে নটচ পাব, নটচ ডিছপ্লে হয়। চ' এতিয়া আপোনালোকে এই মোবাইলটো ল'ব নে নলয়। তো এই মোবাইলটো মই যিহেতুকে 3 মাহৰ পৰা ইউজ কৰি আহিছোঁ, তো মই একো মানে ইমান বেয়া পোৱা নাই। তো বেয়া এটাতে পাইছোঁ, যিটো কেমেৰা হয়, বেক কেমেৰাটো আপোনালোকক অলপ আগতে কৈছোঁৱে, যিটো প্ৰৰ্ট্ৰেইট মড হয়, এই প্ৰৰ্ট্ৰেইট মডটো যদি মই ল' লাইট কথা নাই, যিটো মানে ৰ'দত যদি মই প্ৰৰ্ট্ৰেইট মড ল'ব চেষ্টা কৰোঁ, যদি অলপমানো যদি মোবাইলটো হিট হয়, তো হিট হোৱাৰ লগে লগে এইটো শ্ল' হ'বলৈ ধৰি যায়।
আৰু যদি আৰু 2টা বা 3টাৰ পিক্সেল ল প্ৰটেক্ট মোডত তো তেতিয়াহ'লে এই মোবাইলটো কাম নকৰা হৈ যায় আৰু ছুইচ অফ নকৰালৈকে মানে এইটো টাচ নোহোৱা হৈ যায় মোবাইলটো। তো হয়তো এইটো আপডেটত কিছু প্ৰব্লেম হৈছে, এইটো আপডেটৰ জৰিয়তে ঠিক কৰিব। ফটো আৰু ভিডিঅ' চেম্পলবোৰ দেখুৱাৰ আগতে আপোনালোকক কথা এটা কৈ লওঁ আগতীয়াকৈ। তো আৰু এইকেইদিন মই আৰু ভিডিঅ' দিব নোৱাৰিম, কাৰণ এইচএছৰ এক্সাম আহি আছে 12 তাৰিখৰ পৰা এইচএছৰ এক্সাম, আৰু মই এই পৰীক্ষাটো দিম। মোৰ ৰিচাৰ্জ শেষ হৈছে অলৰেডি, তো ৰিচাৰ্জ আৰু কৰা নাই। তো এই যিটো ভিডিঅ' কৰি আছোঁ, এই ভিডিঅ'টো আপোনালোকে মই কাৰোবাৰ পৰা হটস্পট লৈ পেলাই এই ভিডিঅ'টো দিম বুলি ভাবিছোঁ। তো দিম বুলি ভাবা নাই, আপোনালোকে যিটো চাই আছে না, দিছোঁৱে মই কাৰোবাৰ পৰা হটস্পট লৈ পেলাই ভিডিঅ'টো দিছোঁ। তো আপোনালোকে যদি কমেণ্ট কৰিছে, তো চৰি, ভিডিঅ'টোত যদি কমেণ্ট কৰিছে কোনোবাই, তো ৰিপ্লাই দিব পৰা নাই। তো পৰীক্ষা শেষ হোৱাৰ পিছত আপোনালোকক সকলোৰে ৰিপ্লাই কৰিম, আৰু পৰীক্ষা শেষ হোৱাৰ পিছত তেজপুৰ যাম বুলি ভাবি আছোঁ মানে যাম চাগে। তো আপোনালোকে যদি কোনোবা তেজপুৰৰ মোৰ ফ্ৰেণ্ড আছে বা মোৰ ছাবস্ক্ৰাইবাৰ বাৰু নাই, মই ইমানো মানে হাই লেভেলৰ হোৱা নাইতো। তো মোৰ যদি কোনোবা ফ্ৰেণ্ড আছে, তো কমেণ্ট কৰিব তলত, আৰু আপোনালোকক লগ পাম ধুনীয়াকৈ। Round my room, my world's so bright, it's hard to breathe, but that's alright. Hush. আৰু এইটো হৈছে ফ্ৰণ্ট কেমেৰাৰে লোৱা এটা ডে লাইট ক্লিপ। তো আপোনালোকে পাৰ্থক্যটো চাওক, আপোনালোকে কোনটো ভাল হৈছে কোনটো বেয়া হৈছে, তো আপোনালোকে কমেণ্ট কৰি জনাব। দুয়োটা 720p ৰেকৰ্ডিং কৰা হৈছে, তো আপোনালোকৰ কোৱালিটি কেনেকুৱা চাই লওক এবাৰ। Take my eyes open to force reality. Why can't you just let me eat my weight in glee? I live inside my own world of make-believe. Kids screaming in their cradles, profanities. আৰু এইটো হৈছে ফ্ৰণ্ট কেমেৰাৰে লোৱা এটা ডে লাইট ক্লিপ। তো আপোনালোকে পাৰ্থক্যটো চাওক, আপোনালোকে কোনটো ভাল হৈছে কোনটো বেয়া হৈছে, তো আপোনালোকে কমেণ্ট কৰি জনাব। দুয়োটা 720p ৰেকৰ্ডিং কৰা হৈছে, তো আপোনালোকৰ কোৱালিটি কেনেকুৱা চাই লওক এবাৰ। আৰু এইটো হৈছে ফ্ৰণ্ট কেমেৰাৰে এটা লোৱা নাইট ক্লিপ। তো চাওক ডিফাৰেঞ্চ কেনেকুৱা আছে, তো চাওক। তো এইটো হৈছে বেক কেমেৰাৰে লোৱা এটা নাইট ক্লিপ। তো আপোনালোকে কোৱালিটি জনাওক কেনেকুৱা হৈছে। Content, hold your breath and feel the tension. Devils hide behind redemption. Honesty is a one-way gate to hell. I wanna taste consumption, be faster to waste oxygen. Hear the children sing aloud. It's music till the wick burns out. Be carefree lately, yeah. Just picking up daisies. Got one too many quarters in my pockets. Counting like the 4-leaf clovers in my locket. Untied laces, yeah. Just tripping on day. So পৰীক্ষাটো শেষ হোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ ধুমাধাৰ ব্লগবোৰ পাই থাকিব। তো যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰে, লগ পাম এটা নতুন ভিডিঅ'ত নতুন জেগাত। তেতিয়ালৈকে টিল দেন টাটা, বাই বাই। বিকাশ দাস টাইমটো লৈ ললোঁ কিবা।